এইয়া আমাৰ বিহুৰ গাহৰি মাংস আহি গ'ল কিমান গাহৰি কিমান আছে ইয়াতে 3 কিলো গাহৰি আৰু আমাৰ ফালে মানে এনেকা লুম চাফা কৰি নিদিয়ে আৰু আজি মানে বহুত মানুহ ন সেইকাৰণে চাফা কৰি দিব নোৱাৰে আৰু ইফালে তাতে কি কি কৰিবি তাতে হফেবি আছে পঠাও পালি খাঙি পালি অলপ আম্বালা খাবলৈ যাওঁ এতিয়া সেইটো অলপ শুকান ভাজি কৰি খাওঁ এতিয়া খাই উঠি আপোনালোকে যাওঁ 3 কিলো গাহৰি ৰাম খাৱাহে কথা এটা আমাৰ ই কি কিনি আনছে তই কিমান হা কেই টকা কিনি আনছা নকয় কিয়া কি কৰিবি তই ইমান গাল বগৰী ক'ত ই বোলে ইমান মুখা বগৰী ৰুমত লৈ যাব ই মানে লিকৰা মানুহ হৈ ইমান টেঙা খাই ভাল পাই দেখিছে না বাৰু আৰু ইয়াৰে আধা মই লৈ যাম আধা ই লৈ যাব 15 টকাৰ মোৰ 15 টকা ইহু বৰ ধুনীয়া বগৰী ধুনীয়া পকা পকা বগৰী চাওকচোন ৱাও দেখি লোভ লাগি গৈছে মোৰ জিভা পানী পৰি গৈছে আপোনালোকৰ চাওকচোন বাৰু জিভা পানী পৰি যাব ৱাও 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 কি ধুনীয়া বগৰী খোৱাহে কথা দেই এতিয়া মই বগৰীকেইটা ফ্ৰিজত থৈ দিম মানে কি ফ্ৰিজত নথলে বগৰীকেইটা মানে বেয়া হৈ যাব ন সেইকাৰণে মানে ফ্ৰিজত থৈ দিম কিন্তু ফ্ৰিজতো থব ঠায়ে নাই ইমান গাল বস্তু আছে কাৰণ সি যোৱালৈকে বেয়া হৈ যাব আৰু অলৰেডি বহুত বেছিয়ে পকি আছে বগৰীকেইটা বহুত বেছি বগৰী আছে মই লৈছোঁ খাব এইটো মই খাম মজা পকা পকা দৰ্জাখন মাৰি থৈ যাওঁ এইবিলাক পাচলিৰ বজাৰ কিমান পাচলি বজাৰ কৰি আনিছে এইবিলাক বাৰু খোৱা নহয় ইয়াতেও আনিছে আৰু বিলাহীটো খোৱা হ'ব আৰু এয়া গাহৰি মাংস এতিয়া মায়ে চাফা কৰি আছে ইয়াতে 3 কিলো থকা বুলি দেউতাই কৈছিল নহয় এতিয়া মায়ে কৰি আছে আধা মানে ভাজিলে অকণমান ভাজি ভাত খালে তাৰপিছত এইখিনি মায়ে লুম চুবিলাক গুচাই আছে মই চশমাযোৰ লৈ আছোঁ চশমা নহ'লে যে মায়ে দেখা নাপায় সেইকাৰণে মাক চশমা লাগে চশমা দি লুম গুচাই আছে বহুত ডাঙৰ ডাঙৰ লুম নিয়া দেখিছে নহয় গাহৰিৰ লুম আৰু এইফালে ই এটা মুৰ্গী মাৰি আছে আজি আমি মুৰ্গী এইটো খাম এইটো নহয় আৰু এটা খাম বাৰু কিন্তু এতিয়া এটা মাৰি আছে কাৰণ এটা মানুহেতো এটাই মুৰ্গী মাৰিব পাৰিব ন তাৰতো দুখনাত থৰি আছে আৰু এইটো মাৰি হৈ গ'ল আৰু এতিয়া আকৌ সি এইটো মাৰি আছে মই ইয়াত দৈ খাম মোৰ দৈ খাব মন গৈছে আৰু ঘৰৰ দৈ আমাৰ এয়া গোটা গোটা আমাৰ জাৰ্চিৰ দৈ দেউতাই হাঁহৰ মাংস আনিলে ইয়াতে আছে হাঁহৰ মাংস মায়ে যেতিয়া বনাব মই তেতিয়া দেখুৱাম এইফালে ৰাতিৰ বাবে আমাৰ মাংস মায়ে বনাই আছে আৰু মই যিহেতু ভেলাঘৰত আছিলোঁ সেইকাৰণে মানে আৰম্ভণিৰ পৰা দেখুৱাব নহ'ল আৰু মায়ে এতিয়া বনাই থাকোঁতে অকণমান দেখুৱাই দিলোঁ আৰু লগত আছে মায়ে এইখিনি মানে ভাজা মাংস থৈ দিছিল ড্ৰাই ফ্ৰাই কৰি থৈ দিছিল মানে খাম বুলি কৈছিলোঁ সেইকাৰণে আৰু এতিয়া এইখিনি ধুনীয়াকৈ খাই লওঁ আমাৰ গাহৰি মাংস হৈ আছে মায়ে বনাইছে আজি মই বনাম ভাবিছিলোঁ কিন্তু মোৰ কিবা কিবি কামৰ কাৰণে বনাব নোৱাৰিলোঁ আৰু মই ভেলাঘৰটো এতিয়া যাবই হোৱা নাই মোবাইলটোত অকণমান কাম আছিল যে সেইকাৰণে চাওকচোন একেলগে ইমান মাংস বনাইছে আৰু আজি বহুত একো নবনাই এইফালে মাটিৰ দালি বনাব বোলে মায়ে আজি মাছ হাঁহ চাহ এইবিলাক নবনাই কাৰণ মায়ে মানে মাংস চাংস লাৰি খাব মন নোহোৱা হৈছে বোলে ভাত আৰু দেউতাই গাহৰি খাই ভাল পায় গতিকে সেইটো এনেকেই হ'ব আজি আমি যিহেতু ঘৰত ভাতেই নাখাওঁ আজি ভেলাঘৰতে খাম তাকে আৰু চাওকচোন কিমান ডাঙৰ ডাঙৰ গাহৰিৰ পিচ দিয়াখিনি এনেকৈ হৈ থাকক